Pinara sibuk. Tobi, yuk dah. Dah ya. কৰিব অক্টোবৰ 27 হওক 28 হওক মুঠতে অক্টোবৰৰ ভিতৰত নিৰ্বাচনটো আমি বিচাৰিছোঁ বাছ বিহাৰতো অলৰেডি ডিক্লেয়াৰ নৱেম্বৰ 10 তাৰিখৰ ৰিজাল্ট দিব 15 তাৰিখৰ ভিতৰত চৰকাৰ বনাব সেইটো অলৰেডি ডিক্লেয়াৰ ৰাজস্থানতো ডিক্লেয়াৰ মিজোৰামতো হৈ গ'ল আৰু বিভিন্ন ধৰণৰ নিৰ্বাচনটো হৈয়ে থাকিব স্যার আমার অঞ্চলের গণতান্ত্রিক অধিকার সরকার খর্ব করেছে নাকি দেখা যায় নাই আমি যেটো দেখি আছোঁ মানে ব্ৰিটিছত গণতন্ত্ৰটো মানে মাৰ্ডাৰ কৰাৰ নিচিনা হৈ আছে তো এই কাৰণে আমি ৰাজনৈতিকভাৱে হওক বা যিকোনো প্ৰকাৰত আমি চৰকাৰক অনুৰোধ কৰি আছোঁ যে ব্ৰিটিছ অঞ্চলত এটা গণতান্ত্ৰিক কিবাটো শাসনটো লাগে এনেকুৱা গভৰ্ণৰ শাসনটো নালাগে বাছ প্ৰমোদ বড়োৰ নিচিনা মই নাটক কৰা মানুহ নহয় প্ৰমোদ বড়োহে ছেপাৰেট ষ্টেট গঠনটো লৈ পেলাই নাটক কৰি আহিছে মই এনেকুৱা মানুহ নহয় স্যার আমি দেখিবলৈ পাইছে যে প্ৰবীণ বড়ো বা খম্বা ছাৰ বিশ্বজিৎ জিম্বাৰ লগত ৱাৰ্ডছ এণ্ড ৱাৰ্ডছ হৈ আছে নাই সেইটো এনেই মইতো হোৱা নাই নহয় মইতো হোৱা নাই ঠিকে আছে বিশ্বজিৎ জিম্বাৰীও ঠিকে আছে খাম্পাও ঠিকে আছে প্ৰবীণ বড়ো ঠিকে আছে চব পাৰ্টিতে আছে মুঠতে কিবা এটা কথা লৈ পেলাইতো হ'ব পাৰে কিন্তু এইটো পাৰ্মানেণ্ট নহয় আমাৰ মাজত ঠিকে আছে ভুল বুজাবুজি হ'ব নালাগে থেংক ইউ চলি থাকিব যেতিয়ালৈকে নিৰ্বাচন ডিক্লেয়াৰ নহয় তেতিয়ালৈকে আমাৰ বিভিন্ন ধৰণৰ আন্দোলন চলি থাকিব আমি গাৰ্জেন লেভেলকো অনুৰোধ কৰিছোঁ লেবাৰ ইউনিয়নকো আমি অনুৰোধ কৰিছোঁ এই হিচাপত গাৰ্জেনসকলেও এনেকুৱা ডেম'ক্ৰেটিক আন্দোলনটো কৰিব লেবাৰ ইউনিয়নো কৰিব মুঠতে কালচাৰ হওক লেবাৰে হওক গাৰ্জেনে হওক বা সমাজকৰ্মীয়ে হওক সকলো ধৰণৰ ৰাইজক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকেও আমি BPF দলে যেনেকৈ ডেম'ক্ৰেটিকভাৱে নিৰ্বাচনটো বিচাৰি পেলাই আন্দোলন কৰি আছে ঠিক একেধৰণৰ গাৰ্জেনসকলেও ওলাব লেবাৰসকলেও ওলাব ঠেলা সন্থাও ওলাব চব ওলাব মুঠতে বিভিন্ন ধৰণৰ পৰ্যায়ক্ৰমে আন্দোলনটো আমি যাব আৰু অহাকালি আমাৰ আবেলি 6টাৰ পৰা 7টালৈকে মাছ ক্ৰাইম প্ৰগ্ৰাম আছে এইটো আমি কৰিছোঁ দলৰ পৰা প্ৰত্যেকটা প্ৰাইমাৰী আৰু ব্লক কমিটিত এই মাছ ক্ৰাইম প্ৰগ্ৰামটো কৰিব 1 ঘণ্টা ইয়াৰ পিছত 1 তাৰিখত আমাৰ বাইক ৰেলী আছে নিজৰ সমষ্টিত বাইক ৰেলী কৰিব ইয়াতে টাউনত নহয় নিজৰ সমষ্টিত দেৱৰগাঁও ব্লকটো দেৱৰগাঁও ব্লকতে ঘূৰিব বনগাঁও ব্লকটো বনগাঁও ব্লকতে ঘূৰিব পাওকুংগ্ৰীটো ঘূৰিব মুঠতে 40টা ব্লক কমিটিয়ে পৰহি দিনা মানে বাইক ৰেলী কৰিব এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ 2 তাৰিখৰ পিছত আকৌ আছে আমাৰ আকৌ আছে মই 2 তাৰিখত ডিক্লেয়াৰ কৰিম আমাৰ এই প্ৰগ্ৰামবিলাক মুঠতে চলি থাকিব ডেম'ক্ৰেটিক মুভমেণ্টটো চলি থাকিব বিভিন্ন ধৰণৰ এইখিনি কথা সরকারি পক্ষ ফালৰ পৰা BTR লৈ তেখেতসকলে কিবা বিভিন্ন ধৰণৰ ঘোষণা কৰি আছে নাই এইটো কিমান জাষ্টিছ মই নাজানো আইন যিসকলে আইন জানে আইনজীৱীসকলে জানিব সেইটো কিমান সত্য বা কিমান যুক্তিপূৰ্ণ এইবিলাক মই একো নকম মুঠতে আমি এটাই আহ্বান কৰিছোঁ যে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াকো আমি আহ্বান কৰিছোঁ হোম মিনিষ্টাৰ ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে অতি সোনকালে ইলেকশ্যন কৰিব লাগে আৰু CM ছাৰকো আমি আহ্বান জনাই আছোঁ এইটো BTRটো লৈ পেলাই একো শংকিত হ'ব নালাগে BTR লৈ পেলাই আমি কিবা নহয় নাৰ্ভাছ হোৱা নাই BTR দিয়ে আছে আজিলৈকেও এইখিনি কথাটো আমি জানো অক্টোবৰ 27 তাৰিখত